তো ৰুমৰ তলা মৰা হৈ গ'ল, মেইন চুইচখন অফ কৰি দিলোঁ। চ' এতিয়া হৈ গ'ল মোৰ কাম। এতিয়া ই চাওঁ কি কৰি আছে। হৈছে হা, হেলমেট হৈছে? আজিৰ দিনত এইটো কভাৰ হৈ আছে, ইমান দিন কভাৰ হোৱা নাছিল, তাৰ কাৰণ মই গম পোৱা নাছিলোঁ কেনেকৈ কভাৰ কৰিব। চ' আজি এইটো কভাৰ হৈছে। চ' হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আমি যাই আছোঁ ৰাংচাপাৰালৈ অলপ ঘূৰিবৰ কাৰণে। আৰু ৰাংচাপাৰাত মই যাই আছোঁ যিহেতু তো এটা ভিডিঅ' বনাই দিওঁ ভাবিলোঁ। আৰু মই আগতো ৰাংচাপাৰাত 2-এবাৰ গৈছিলোঁ, কিন্তু ভিডিঅ' বনোৱা হোৱা নাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সটত ভাল ভাল ভিডিঅ' পাই থাকিব আৰু দি থাকিম। আৰু ৰাংচাপাৰাটো হ'ল ক্লিন প্লেচ। চ' পৰিষ্কাৰ পৰিচ্ছন্নতা দিশত মানে ৰাংচাপাৰাটো বহুত আগত আছে। তো সেইখন গাঁৱলৈ যাওঁ অলপ ফুৰিবলৈ। চ' লেটছ গ'। চ' এইটো অলপ ৰাখিম হস্পিটেলৰ আগত, তাতে কিবা অলপ কাম আছে সেইটোৰ কাৰণে। চ' কামটোখিনি কৰি তাৰপিছত লগ পাই আছোঁ। চ' পইচাটো দি লৈ লৈছোঁ। আৰু এইখন ৰাস্তাত মোৰ আপ ডাউন খুব কম হয়। মানে বৰপেটাৰ সেই চাইডে আৰু আমাৰ ঘৰৰ এই চাইডে মানে পিছফালেদি ৰাস্তা এটা আছে, BOC দি মানে শ্বৰ্টকাট হয়। চ' মই সেইদি মানে বেছি আপ ডাউন কৰোঁ। আৰু এতিয়া ৰাস্তাত যদি কেতিয়াবা মোৰ কাম থাকে তেতিয়াই আহিব পাৰোঁ, আৰু এনেতো আহিব নোৱাৰোঁ না, কিবা কাৰণ হ'লেহে আহিব পাৰোঁ। চ' আজি মানে ভাবিলোঁ অলপ ঘূৰি আহোঁ। আগত পাহাৰ, গাঁৱটো হ'লে এই চাইডত। চ' এতিয়া লাহে লাহে আমি সোমাই আহিলোঁ গাঁৱৰ ভিতৰত। এই আগত ক্লিন ৰাংচাপাৰা, গ্ৰীণ ৰাংচাপাৰা। এই চাওক গেটখন আপোনালোকে চাব পাৰে, এইখনে হয় গেটখন। চ' ৰাংচাপাৰাৰ গাঁৱৰ ভিতৰত আমি আচল গাঁৱৰ ভিতৰত সোমাই আহিলোঁ। ইয়াতে চাওক, চাবই পাইছে ৰাস্তা গোটেইখিনি। চাওক না কেনেকৈ চাফ চিকুণ। আৰু নাজানো। আৰু এইবাৰ আমি আচল গাঁৱৰ ভিতৰত সোমাই আহিলোঁ। এইখনে মাজভাগ হয় গাঁৱৰ। আৰু এতিয়া আমি গাড়ীখন থৈ লওঁ পাৰ্ক কৰি, আৰু এইখন আহে পাৰ্কিং প্লেচ সৰু সুৰা। আৰু এইখনত বহিব আহিলোঁ, ৰছীডাল ছিঙি নেগেলে হ'ল। হা চোপা এইটো দিও কিবা এটা চাগে বনাব। চ' এইটো বহা কিবাৰে হ'ব। চ' এইটো নতুনকৈ বনাইছে, আগত নাছিল। এইটো এটা ঘৰ হয়, এইটো ঘৰত মানে গোটেইখিনি বস্তু। বাপা, এইটো মোৰ দৰকাৰ আছিল। এইটো বস্তু মোৰ বহুত দৰকাৰ, কিন্তু ল'ব নোৱাৰি। ই আছে মোৰ লগত, দুজনে আহিছোঁ।
ঘৰখন চাই এতিয়া কি ক'বা তুমি কৈ দিয়া জাইদুল ৱাও আৰু ইয়াতে যিমানখিনি বস্তু বনোৱা হৈছে প্ৰায়ভাগ কাঠৰ বাঁহৰ তেনেকুৱা বেলেগ বস্তু ব্যৱহাৰ খুবেই কম কৰা হৈছে চ' এতিয়া আমাৰ গোটেইখিনি দেখা চেখা হৈ গ'ল আৰু ইয়াৰ ভাগৰ লাগিছে আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু নেক্সটত ভিডিঅ' আহি আছে ভাল চ' চাই থাকিব